बाक्सायाव हाग्रा मैदेरनि गिख्रंथाव उदखार हाग्रा मैदेरनि उदखाराव सिलिंखार बाक्सा थालखुसिनि माखासे सुबुंफोरनि न' बांफोरा बृहस्पतिबारनि मोनायाव फालासि हाग्रा मैदेरा थालखुसि ओनसोलाव गिख्रंथावै गाग्लोबफैयो। ओनसोलनि माखासे सुबुंफोरनि न'आव गोबां खहा खालामलाङो हाग्रा मैदेरा। थालखुसिनि शरद राजबंशी, जितेन राजबंशी, जगेन राजबंशी आरो गणेश राजबंशीनि न'आव गोबां खहा खालामलाङो हाग्रानि मैदेरा। न' बां खहा खालामनायनि अनगायैबो बाख्रिफोरखौ सिफायना जानो दोननाय माइखौबो जाना थाङो हाग्रा मैदेरा। गोबां अखा हानायनि गेजेरावनो सानफ्रोमबो मोनानि 8 रिंगासोआव सुबुं थाग्रा खुलिसिम फैना उदखार खालामो होनना फोरमायो जायगानि रायजो राजा सुबुंफोरा। हाग्रा बिफाना बेनि सायाव जेबो राहा लायाखै होनना जायगानि सुबुंफोरनि गोख्रों अजद। আমাৰ এই থালকুছি গাঁৱত এই পাহাৰৰ পৰা নামি অহা বৃহৎ এটা বনৰীয়া হাতী জাগে আজি কেইবছৰমান ধৰি যথেষ্ট ক্ষতি সাধন কৰি আছে। এই অঞ্চলৰ মানুহে মানে নিদ্ৰা হৰণ কৰিছে। এই অঞ্চলৰ মানুহে মানে টোপনি যাব নোৱাৰে, ৰাতি বিভিন্ন ধৰণৰ ক্ষতি সাধন কৰিছে। মানুহে খেতি কৰিব নোৱাৰে, ধান খেতি কৰিব নোৱাৰে, ধান খেতি তেওঁলোকে খাই তহিলং কৰে, মানুহৰ ঘৰ বাৰী ভাঙি নষ্ট কৰে। যোৱাকালিও আমাৰ ইয়াত 4 ঘৰ মানুহৰ যথেষ্ট ক্ষতি সাধন কৰিছে, মানুহৰ ফাখৰিত ধান খাই নোহোৱা কৰিছে, ঘৰ বাৰী ভাঙি তহিলং কৰিছে। আমাৰ এই জিতেন ৰাজবংশীৰ ঘৰতে তেখেতে এখন ফাইনেন্সত স্কুটি লৈছিলে, স্কুটিখন মানে তেওঁৰ যি মানে ক্ষতি সাধন কৰিলে। ইয়াত মানে টিভিৰ ডিছ আছে, এয়াৰটেল ডিছ, ডিছখনো একেবাৰে ক্ষতি সাধন কৰিলে, বহু মানুহৰ ক্ষতি কৰিলে। তথাপিও আমি বন বিভাগৰ পৰা আমি বিশেষ গুৰুত্ব আৰোপ কৰা আমি দেখিবলৈ নাপালোঁ। ইয়াত যদিও চৰকাৰী মানে ফেন্সিঙৰ ব্যৱস্থা কৰিছিল, ফেন্সিংখিনি একেবাৰে নিম্নমানৰ কাম কৰাৰ বাবে ঠিকাদাৰে এই ফেন্সিঙৰ পৰা আমাৰ ৰাইজে কোনো ধৰণৰ উপকৃত নহ'ল। আৰু আমি বন বিভাগক আমি দাবী জনাইছোঁ, তেওঁলোকে অন্তত এই অঞ্চলত তেওঁলোকৰ মানে বন বিভাগৰ ইয়াত স্থাপন কৰি তেওঁলোকে যাতে এই মানুহখিনিক সুৰক্ষা প্ৰদান কৰাৰ কাৰণে ব্যৱস্থা কৰিব লাগে। অন্যথা ইয়াৰে ৰাইজে বিভিন্ন সময়ত যি ক্ষতি সাধন কৰে তাৰ প্ৰতিবাদ কৰাৰ কাৰণে বিভিন্ন ৰাইজে আমাক ছাত্ৰ সন্থাক কথা কয়। কিন্তু আমি মানে ৰাইজক যিহেতু মানে আমি বন বিভাগৰ প্ৰতি আমাৰ আশা আছে, চৰকাৰৰ প্ৰতি আশা আছে, আমি তেওঁলোকক লৈ বাট চাই আছোঁ তেওঁলোকে আমাক এই অঞ্চলৰ মানুহক সুৰক্ষা প্ৰদান কৰিব বুলি। যদিহে এনেধৰণে তেওঁলোকে আমাক কোনো ধৰণৰ সুৰক্ষা প্ৰদান কৰিব নোৱাৰে, আৰু আচলতে আমাৰ এই অঞ্চলৰ মানুহে ইমান বেছি ক্ষতি হৈ আছে, কিন্তু আজিলৈকে বন বিভাগৰ পৰা কোনো ধৰণৰ ক্ষতিপূৰণ পোৱা নাই। ধান খাই তহিলং কৰি পেলাই, বিঘাই ধান খাই নষ্ট কৰি পেলাই, ঘৰ বাৰী ভাঙে, কিন্তু বন বিভাগৰ পৰাই কোনো ধৰণৰ ক্ষতিপূৰণ এতিয়ালৈকে আমাৰ এই অঞ্চলৰ মানুহে পাবলৈ সক্ষম হোৱা নাই। আৰু আমি বন বিভাগক দাবী জনাইছোঁ, তেওঁলোকে যি আমাৰ এই অঞ্চলৰ যি ক্ষতি সাধন কৰিলে, আজি 4টা পৰিয়ালক যি বৃহৎ ক্ষতি সাধন কৰিলে, এই ক্ষতিপূৰণ পাবই লাগিব। যেতিয়ালৈকে ক্ষতিপূৰণ নাপায় আমাৰ এই অঞ্চলৰ ৰাইজে ক্ষান্ত নাথাকে। আৰু যিমান কিঘৰ মানুহে হাতীৰ উপদ্ৰৱৰ ফলত ক্ষতি সাধন হ'ল, ঘৰ বাৰী ভাঙিলে, খেতি পথাৰ নষ্ট কৰিলে, প্ৰতি ঘৰ মানুহে ক্ষতিপূৰণ পাব লাগিব, উচিত ক্ষতিপূৰণ পাব লাগিব। ঘটনাটো কি হৈছিলে মানে যোৱাকালি ৰাতি 11:30মান বজাত 2টা হাতী আহিল। 2টা হাতী আহি কিনে মানে আমি কেইজন মানে খেদাৰ কাৰণে চেষ্টা কৰিলোঁ, কিন্তু বৰষুণৰ কাৰণে বেছি মানুহো লগ নাপালোঁতো, সেইকাৰণে মানে খেদিব মানে নোৱাৰিলোঁ। তাৰে পিছত হ'ল আপোনাৰ কি মানে ডাইৰেক্ট ঘৰৰ পিনে সোমাই আহি পেলাই আপোনাৰ কি হ'ল মানে মোৰ গোৱালি ঘৰটো মানে পূৰা চাৰখাৰ কৰি ভাঙি দিলে। তাৰপিছত গোৱালি ঘৰটো ভাঙিছে, মোৰ ইমান বেয়া লগা নাছিল, কিন্তু মোৰ বাৰাণ্ডাত মানে সদায় স্কুটিখন মই ৰাখি থওঁ। সেই স্কুটিখন মানে টান মাৰি আনি কিনে মানে বাৰাণ্ডাৰ মানে ইয়াতে মোৰ স্কুটি উঠা চিৰিটোত পেলাই দি কিনে তাৰমানে 3-4 জেগাত তাৰমানে খুন কৰিছে। এতিয়া মই শুনিছোঁ ভাল কৰিলে সেইখন গাড়ীৰ দাম মোটামুটি 8-10 হাজাৰ টকা মই ভৰিব লাগে। তাৰে পিছত আপোনাৰ মোৰ টিভি আছিলে, টিভিৰ ডিছ মানে গোটাই খুলি আনিছে, খুলি আনি কিনে মানে ইয়াতে গুড়া কৰি দিছে। বনৰীয়া হাতী ইয়াতে প্ৰায় আহি থাকে, কিন্তু এনেকুৱা অনিষ্ট কৰা নাছিল আজিলৈকে। মানুহখিনি মানে জাগ্ৰত হৈ কিনে মানে খেদি আছিল আগতে। বন বিভাগৰ লগত যোৱাকালি মানে খবৰ লোৱা নহ'ল, মানে কোনো ক'তো ওলাব পৰা নাইতো বৰষুণৰ কাৰণে। তাৰে পিছত আপোনাৰ এনে আগে পিছে বন বিভাগৰ লগত যদিও যোগাযোগটো ৰখা হয়, সিহঁতে মানে বেছি গুৰুত্বভাৱে নলয় কেছবিলাক। ফেন্সিংটো আগতে এবাৰ দিছিলে, কিন্তু কামটো মানে হেমাহি কৰি কিনে মানে ক্লিয়াৰ কৰি নগ'ল। এনেই মানে দি থৈ দিছে ৰাইজক দেখাকে, কিন্তু কাম মানে তাৰ পৰা একো কাম হোৱা নাই, ৰাইজৰ উপকাৰ হোৱা নাই।